কোভিড-19 মহামাৰীৰ প্ৰতি দৃষ্টি ৰাখি ভোটাৰসকলৰ বাবে ভোট কেন্দ্ৰসমূহ সুৰক্ষিত ৰখা হ'ব। সকলো ভোটদান বা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ এটা দিন আগতে বীজাণু নাশ কৰা হ'ব। সকলো ভোটদান বা ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়া আৰু কৰ্মচাৰীয়ে মাস্ক, মুখাবৰণ আৰু হাতমোজা পিন্ধিব। প্ৰতিটো ভোটদান বা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰত চাবোন, পানী আৰু চেনিটাইজাৰ প্ৰদান কৰা হ'ব। কোভিড-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বিধানসভা নিৰ্বাচনত ভোটদান কৰাৰ প্ৰক্ৰিয়া এনেধৰণৰ। প্ৰতিটো ভোটদান বা ভোটগ্ৰহণ কেন্দ্ৰৰ চৌহদৰ প্ৰৱেশদ্বাৰৰ ওচৰত এটা হেল্প ডেস্ক থাকিব। হেল্প ডেস্কৰ কৰ্মীসকলে ভোটাৰৰ শৰীৰৰ উষ্ণতা পৰীক্ষা কৰিব। তেওঁলোকক একোটাকৈ টোকেন দিব আৰু অপেক্ষা কৰা স্থানত ৰ'বলৈ নিৰ্দেশ দিব। অনুগ্ৰহ কৰি মন কৰিব, যদি ভোটাৰৰ শৰীৰৰ উষ্ণতা প্ৰথম পৰীক্ষাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ধাৰ্য কৰা বিধি অনুসৰি অধিক হয়, তেন্তে তেওঁক দ্বিতীয়বাৰৰ বাবে পৰীক্ষা কৰা হ'ব। দ্বিতীয় পৰীক্ষাৰ অন্ততো শৰীৰৰ উষ্ণতা অধিক পোৱা গ'লে তেওঁক একোটা টোকেন দি ভোটদানৰ অন্তিম ঘণ্টাত আহিবলৈ অনুৰোধ জনোৱা হ'ব বা তেনে ভোটাৰৰ বাবে ব্যৱস্থা কৰা আছুতীয়া কোঠাত ভোটগ্ৰহণেৰে অন্তিম সময়লৈ অপেক্ষা কৰিবলৈ কোৱা হ'ব। ভোটদানৰ অন্তিম ঘণ্টাত কোভিড-19 সম্বন্ধীয় বিধি পালন কৰি তেনে ভোটাৰক ভোটদান কৰিবলৈ সুবিধা প্ৰদান কৰা হ'ব। ভোটদান কেন্দ্ৰৰ চৌহদত পুৰুষ আৰু মহিলা ভোটাৰৰ বাবে পৃথককৈ অপেক্ষা স্থানৰ ব্যৱস্থা কৰা হ'ব। তেওঁলোকে অপেক্ষা কৰা স্থানৰ পৰা ভোটদান কক্ষলৈ এক নিৰ্দিষ্ট শাৰীৰে শাৰীৰিক দূৰত্ব বজাই আগবাঢ়িব। এনে কৰোঁতে তেওঁলোকে 6 ফুট দূৰত্বৰ সৈতে স্পষ্টভাৱে নিৰ্ধাৰিত বৃত্তৰ নিয়ম মানি আগবাঢ়িব। পুৰুষ, মহিলা আৰু বিশেষভাৱে সক্ষম লোক বা জ্যেষ্ঠ নাগৰিক ভোটাৰৰ বাবে পৃথক পৃথককৈ 3টা শাৰী থাকিব। বিশেষভাৱে সক্ষম লোক বা জ্যেষ্ঠ নাগৰিকক স্বেচ্ছাসেৱকে ভোটদানৰ ক্ষেত্ৰত বিশেষ সহায় আগবঢ়াব। পলিং বুথৰ ভিতৰত 3গৰাকী পলিং বিষয়াই কমেও 6 ফুট শাৰীৰিক দূৰত্ব বজাই ৰাখি বহিব। ভোটাৰগৰাকী প্ৰথম পলিং বিষয়াগৰাকীৰ ওচৰলৈ যাব, যিয়ে ভোটাৰগৰাকীক ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি আৰু ভোটাৰৰ দ্বাৰা অনা এপিক বা চিনাক্তকৰণৰ বাবে অনা বিকল্প নথিপত্ৰৰ সহায়ত চিনাক্ত কৰিব। তাৰ পিছত ভোটাৰগৰাকী দ্বিতীয় পলিং বিষয়াগৰাকীৰ ওচৰলৈ যাব, যিয়ে ভোটাৰগৰাকীৰ বাওঁহাতৰ তৰ্জনী আঙুলিত অমোচনীয় চিয়াঁহীৰ কোনো চিন আছে নে নাই পৰীক্ষা কৰি তেওঁৰ বাওঁহাতৰ তৰ্জনী আঙুলিত অমোচনীয় চিয়াঁহীৰ চিন দিয়াৰ পিছত ভোটাৰ পঞ্জীয়ন বহীত হস্তাক্ষৰ আৰু ইভিএম মেচিনৰ বুটাম টিপিবলৈ তেওঁক এখন হাতমোজা পিন্ধিবলৈ দি তেওঁৰ স্বাক্ষৰ বা বাওঁহাতৰ বুঢ়া আঙুলিৰ চাপ গ্ৰহণ কৰিব। অৱশেষত পলিং বিষয়াই ভোটাৰগৰাকীক ভোটাৰ ইনফৰমেশ্যন শ্লিপ এখন প্ৰদান কৰিব। ভোটাৰগৰাকী তাৰ পিছত তৃতীয় পলিং বিষয়াগৰাকীৰ ওচৰলৈ যাব, যিয়ে ভোটাৰগৰাকীৰ ভোটাৰ ইনফৰমেশ্যন শ্লিপখনি আৰু তেওঁৰ বাওঁহাতৰ তৰ্জনী আঙুলিত থকা অমোচনীয় চিয়াঁহীৰ চিন পৰীক্ষা কৰি ভোটাৰ ইনফৰমেশ্যন শ্লিপখনি গ্ৰহণ কৰিব। তাৰ পিছত তেওঁ ভোটদান কোষত থকা বেলট ইউনিটটো সক্ৰিয় কৰিব আৰু ভোটাৰক আগবাঢ়িবলৈ অনুমতি দিব। এটা সময়ত কেৱল এগৰাকী ভোটাৰকহে প্ৰতিগৰাকী পলিং বিষয়াৰ সন্মুখত শাৰীৰিক দূৰত্ব বজাই ৰাখি থিয় হ'বলৈ অনুমতি দিয়া হ'ব। অৱশেষত ভোটাৰগৰাকীয়ে ভোটদান কৰিবলৈ ভোটদান কোষত প্ৰৱেশ কৰিব। ভোটদান কৰাৰ পিছত ভোটাৰগৰাকীয়ে ভোটদান কোঠাৰ পৰা প্ৰস্থান কৰিব। পোষ্টেল বেলটযোগে ভোট দিয়াৰ সুবিধা গ্ৰহণ নকৰা কোভিড-19ত আক্ৰান্ত কোৱাৰেণ্টিনত থকা ৰোগীসকলক তেওঁলোকৰ সংশ্লিষ্ট ভোটদান কেন্দ্ৰত ভোটদানৰ অন্তিম ঘণ্টাত স্বাস্থ্য বিভাগীয় কৰ্তৃপক্ষৰ তত্বাৱধানত কোভিড-19 সম্বন্ধীয় বিধি পালন কৰি ভোটদান কৰিবলৈ সুবিধা প্ৰদান কৰা হ'ব।